এই ভিডিঅ'টোৰ জৰিয়তে জনাম যে মহালয়াৰ দিনা ঘৰত কোন পাহ ফুল আপুনি আনিলে আপোনাৰ সকলো সমস্যা দূৰ হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। মহালয়াৰ দিনটোতে মা দুৰ্গা পৃথিৱীলৈ আহে বুলি কোৱা হয়। সেয়েহে এই দিনটোত আমাৰ হিন্দু ধৰ্মৰ মানুহৰ কাৰণে অতিকৈ পবিত্ৰ দিন হয়। যিহেতু এই দিনটোতে মা দুৰ্গা আমাৰ পৃথিৱীলৈ আহে, সেয়েহে এই দিনটোত আপোনালোকৰ ঘৰ দুৱাৰ চাফ চিকুণ কৰি ঘৰখনত ধূপ ধূনা চাকি বন্তি জ্বলাই ৰাখিবলৈ কোনো পধ্যেই নাপাহৰিব। এতিয়া জানো আহকচোন মহালয়াৰ দিনা কোন পাহ ফুল আমি ঘৰলৈ আনিব লাগে। মহালয়াৰ দিনটোত যদি নীলা অপৰাজিতা ফুল আনি মাৰ চৰণত অৰ্পণ কৰা হয়, তেন্তে অত্যন্ত শুভ ফল পোৱা যায় বুলি কোৱা হয়। নীলা অপৰাজিতা ফুলৰ লগতে ইচ্ছা কৰিলে আপোনালোকে এই গছৰ মূলো আপোনালোকে আনি মা দুৰ্গাৰ চৰণত অৰ্পণ কৰিব পাৰে। ইয়াৰ পিছত সেই মূলটো যদি বা সেই ফুলটো যদি আপোনালোকে আপোনালোকৰ বাকচত ৰাখি থয়, তেন্তে কোনোদিনেই টকা পইচাৰ অভাৱ নহয় বুলি কোৱা হয়। ঘৰখনত থকা ধাৰ ঋণ আদি আঁতৰ হয় বুলিও কোৱা হয়। ইয়াৰ লগতে ভাগ্যৰো সলনি হয় বুলি কোৱা হয়। মা দুৰ্গাৰ এই নীলা অপৰাজিতা ফুলৰ উপৰিও পদুম ফুল আৰু ৰক্তজবা ফুলো অতি প্ৰিয় হয়। যদিহে পাৰে আপোনালোকে মহালয়াৰ দিনটোত নীলা অপৰাজিতা ফুলৰ লগতে এটি পদুম ফুল আৰু ৰক্তজবা ফুল আনি যদি আপোনালোকে মা দুৰ্গাৰ চৰণত অৰ্পণ কৰিব পাৰে, তেন্তে অত্যন্ত শুভ ফল পাব পাৰে। আপোনালোকৰ ওচৰত মা দুৰ্গাৰ মূৰ্তি নাথাকিলেও এই কামখিনি মা দুৰ্গাৰ ফটো এখনতো কৰিব পাৰে। মহালয়া দিনটো কিন্তু আমাৰ কাৰণে এটি বহুত পবিত্ৰ দিন। সেয়েহে মহালয়াৰ দিনা আপোনালোকে এই 3টা কাম কৰিবলৈ একেবাৰেই নাপাহৰিব। যদিহে এইকেইটা কাম আপোনালোকে মহালয়াৰ দিনা কৰে, তেন্তে আপোনালোকে নিশ্চয় শুভ ফল পাব। আপোনালোকৰ ভাগ্যৰো সলনি হ'ব, টকা পইচাৰ অভাৱো দূৰ হ'ব, লগতে আপোনালোকৰ ধাৰ দৰিদ্ৰতা আদিও আঁতৰ হ'ব।